আমাৰ এগ্ৰিকালচাৰৰ খেতি আৰু উদ্যান শস্যৰ খেতি দুয়োটাই কৰা হয়। আমাৰ যিখিনি পথাৰ শস্যৰ ভিতৰত আমি ধান খেতি, সৰিয়হ খেতি, মাকৈ খেতি, তাৰোপৰি মাহজাতীয় শস্য আমি কৰা হয় আৰু তিল, বাদাম এইবিলাকো যথেষ্ট মাটিত কৰা হয়। আৰু আমাৰ এইবাৰো আমি দেখা পাইছোঁ যে আমাৰ ধান খেতি আমি বড়ো ধান খেতি আমি কৰি আছোঁ আৰু আমি যোৱা বতৰত আমি সৰিয়হ খেতি কৰিলোঁ। সৰিয়হৰ আমাৰ যথেষ্টখিনি এইবাৰ আমাৰ ঠাইত কৰা হৈছে। যোৱা বছৰৰ তুলনাত এইবাৰ আমাৰ সৰিয়হৰ মাটিকালি যথেষ্টখিনি বাঢ়িছে, প্ৰায় 3000 মান মাটিকালি আমাৰ বাঢ়িছে। আৰু মানে মানুহে এইটো কৰিছে, শালি ধান চপাই উঠি তেওঁলোকে সৰিয়হ খেতি কৰিছে। আৰু মানে বঢ়াৰ কাৰণটোৱে এইটো হৈছে যে এই শালি ধান চপোৱাৰ পিছত মানুহে খেতিটো কৰিছে। আৰু আমি এই যিটো উন্নত জাত RH 0406 এই ধৰণৰ জাত আমাৰ খেতিয়কসকলে কৰিছে। তাৰোপৰি NRC HB 101 এই জাতবিলাকক আমাৰ খেতিয়কৰ মাজত প্ৰচলিত সমাদৰ পাইছে। আৰু এই জাতবিলাকৰো উৎপাদন যথেষ্টখিনি হয়, 4-5 মোনকৈ বিঘাত হয়। গতিকে সৰিয়হৰ ক্ষেত্ৰত আমাৰ জিলাখনত যথেষ্ট পৰিমাণে খেতিয়কে কৰিছে আৰু তাৰ পৰা লাভান্বিত হ'ব বুলি আশা কৰিছোঁ। লগতে আমাৰ মাকৈ খেতি যথেষ্ট ইয়াত কৰা হয়। আমাৰ ৰবিৰ বতৰতো আমাৰ মাকৈ খেতি কৰা হয় আৰু খাৰিফ বতৰতো আমাৰ মাকৈ খেতি কৰা হয়। আৰু খেতিয়কসকলে এই মাকৈ খেতি কৰি যথেষ্টখিনি তেওঁলোকৰ আৰ্থিক উপাৰ্জন এটা কৰিব পাৰিছে। এবিঘা মাকৈ খেতি কৰি এজন খেতিয়কে 14-15 কুইণ্টল তেওঁলোকে গড়ে উৎপাদন কৰে আৰু সেইখিনি বিক্ৰী কৰি তাৰ পৰা যথেষ্টখিনি প্ৰায় কুইণ্টলত আমাৰ 1400-1500 টকা বিক্ৰী কৰি তেওঁলোকে যথেষ্টখিনি আৰ্থিকভাৱে লাভান্বিত হৈছে। গতিকে মাকৈ খেতি আৰু সৰিয়হ খেতিৰ পৰা আমাৰ দৰঙৰ খেতিয়কসকল যথেষ্টখিনি লাভান্বিত হৈছে। তাৰোপৰি চহৰ অঞ্চলত বাদামৰ খেতিও কৰিছে। বাদামৰ খেতিৰ পৰাও মানে যথেষ্টখিনি খেতিয়ক উপকৃত হৈছে। তাৰোপৰি আমাৰ জিলাখনত হৰ্টিকালচাৰৰ উদ্যান শস্যৰ খেতিও আমাৰ কৰে। আমাৰ দেখা গৈছে যে আমাৰ এইটো অঞ্চল যিটো দলগাঁও যিটো মহকুমা, এই দলগাঁও মহকুমাৰ বিশেষকৈ শাক-পাচলি আৰু এই শাক-পাচলি আমাৰ ইয়াৰ পৰা যথেষ্টখিনি উৎপাদন হয়। সকলো ধৰণৰ শাক-পাচলি উৎপাদন হয় আৰু এই শাক-পাচলিৰ আমাৰ দৰং জিলাৰ পৰা আমাৰ অসমৰ বিভিন্ন ঠাইলৈ এই শাক-পাচলি যায়। তাৰ লগতে অৰুণাচল, নাগালেণ্ড, মিজোৰাম এইবিলাক অঞ্চললৈ ৰাজ্যলৈও আমাৰ শাক-পাচলিবিলাক লৈ যায়। গতিকে যথেষ্ট পৰিমাণে শাক-পাচলি খেতি কৰে আৰু তাৰ পৰা লাভান্বিত হৈছে। আৰু বৰ্তমান আলুৰ খেতিৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। আৰু আমাৰ এপাত স্কিমৰ আণ্ডাৰতো আমি কিছুমান আলুৰ খেতি এনেকুৱা কৰিছোঁ যে যিবিলাক 25 যিটো ভেৰাইটি যে শিৱসোনা, LT, এই LR যিটো আমাৰ এই জাতবিলাকৰো আমি মানে খেতিয়কৰ মাজত আমি দিছোঁ কৰিব। আৰু সেই হিচাপে এইবিলাকৰ পৰা যিটো চিপছ বনোৱা হয় আৰু এই চিপছটো বনোৱাৰ কাৰণে এইবিলাক শিৱসোনা ভেৰাইটি বা এনেকুৱা LR ভেৰাইটি এইবিলাকৰ দৰকাৰ। গতিকে খেতিয়কৰ পৰা আমাৰ যিবিলাক কিছুমান কোম্পানী যেনে পেপচি এগ্ৰো তেওঁলোকেও ইয়াৰ পৰা খেতিয়কৰ পৰা তেওঁলোকে কিনি লৈ গৈছে। গতিকে তাৰোপৰি আমাৰ যিটো টেবুল পাৰপাছৰ যিটো আলু, সেই আলুখিনিও যথেষ্ট পৰিমাণে কৰা হয়। গতিকে খেতিয়কসকল আলুৰ খেতিৰ ওপৰত গুৰুত্ব দিছে। তাৰোপৰি আমাৰ এইবাৰ আমি এপাত আঁচনিৰ অধীনত আলুৰ বীজ উৎপাদন কৰাৰ কাৰণে আমি চিপাঝাৰৰ এটা 1.5 বিঘা মাটিত আমি এটা পদক্ষেপ লৈছোঁ আৰু ইতিমধ্যে আমি ইয়াৰ ওপৰত কাম কৰোঁ। এতিয়ালৈ আমি যিখন CMSJ আঁচনি সেইখনৰ অধীনত আমি 513খন ইতিমধ্যে ট্ৰেক্টৰ বিতৰণ কৰা হৈছে, ডেলিভাৰী দিয়া হৈছে। আৰু তাৰোপৰি আমাৰ এই যিবিলাক RKVI, BGFI, NFSM এই আঁচনিৰ অধীনত এতিয়ালৈ আমি এই 18-19ৰ পৰা মই এতিয়ালৈ যিটো হিচাপ কৰিছোঁ, এতিয়া আমাৰ 347খন আমি ইতিমধ্যে পাৱাৰ টিলাৰ আমি খেতিয়কৰ মাজত দিছোঁ ৰেহাই মূল্যত। আৰু আমাৰ ৰিপাৰৰ ধান কটা মেচিনৰো আমি আবেদন লৈছিলোঁ আৰু সেই হিচাপে আমি ডেলিভাৰীও কৰিছোঁ কেইখনমান। দৰং জিলাৰ ইয়াৰ অগ্ৰগতিটো ভালে। আমাৰ এতিয়ালৈ 9খন FPC গঠন হৈছে আৰু সেই FPC-বিলাকে কাম কৰি আছে। আৰু ইয়াত আমাৰ কাষ্টম হায়াৰিং চেণ্টাৰো আমি আমাৰ উদ্যান শস্যৰ পৰা আমি দুটা কাষ্টম হায়াৰিং দুটা FPC-ক আমি ৰিচেণ্টলি দিয়া হৈছে। আৰু আমি তেওঁলোকৰ যোগেদি যিটো আমাৰ খেতিয়কসকলক একগোট কৰি তেওঁলোকৰ যিটো উৎপাদিত সেই উৎপাদন যদি ভাল হয় আৰু সেই উৎপাদনৰ লগতে যিটো বাণিজ্যিক কথাটো বজাৰৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো তেওঁলোক কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আমি তেওঁলোকৰ লগত আলোচনা কৰি যে এইখিনি কামত আমি আগবাঢ়িলে যিটো আমাৰ FPO বা FPCৰ যিটো আমাৰ গঠন সেই গঠনটোৰ আমাৰ হ'ব বুলি তেওঁলোকক আমি কৈছোঁ। আৰু আমি তেওঁলোকৰ লগত ভালেকেইবাৰ আমি মিটিঙো কৰিছোঁ আৰু আমি এই দিশত আৰু কাম কৰিম বুলি আমি আশা কৰিছোঁ।
এতিয়া যদি আমি সময় ভিত্তিত মানুহ এজনে তেওঁৰ উৎপাদিত শস্য বজাৰখন এজন খেতিয়কে নাপায়, কিন্তু যদি সমূহীয়া হিচাপে এটা চেষ্টা কৰা হয় যে এই বজাৰখন ক'ত আছে, গতিকে সেইটো দিশত যদি কাম কৰা মানুহ থাকে, গতিকে তেতিয়া বজাৰখন পোৱা যাব। গতিকে বজাৰখন আজিকালি কিছুমান কোম্পানীবিলাকো কিছুমান আগবাঢ়ি আহিছে। আমি অলপতে বায়াৰ চেলাৰ মিট কৰিছিলোঁ, তাতে আমাৰ কিছুমান গুৱাহাটীৰ কোম্পানীও আগবাঢ়িছে। তেওঁলোকেও কিছুমান বক্তব্য ৰাখিছিল যে তেওঁলোকেও এই খেতিয়কৰ পৰা বা FPCৰ পৰা এই তেওঁলোকৰ উৎপাদিত সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিব পাৰিব। গতিকে তেওঁলোকৰ যোগাযোগ এটা তেওঁলোকৰ স্থাপন কৰাৰ কাৰণেও তেওঁলোকক আহ্বান জনাইছে। গতিকে আমি ভাবিছোঁ যদি আমি সমূহীয়াকৈ আমি যদি এই ক্ষেত্ৰত আগবাঢ়োঁ, বিশেষকৈ আমি উৎপাদন কৰি যদি আমি তাৰ পৰা মূল্য লাভান্বিত নহওঁ, উচিত মূল্য নাপাওঁ, তেতিয়া খেতিয়কসকলৰ আমাৰ অৱস্থাটো ভাল নহ'ব। গতিকে যদি আমি উৎপাদিত একগোট হৈ যদি আমি কিছুমান কাম কৰোঁ, তেতিয়া আমি দেখিছোঁ যে এই খেতিয়কসকলৰ লাভান্বিত হ'ব আৰু লগতে এই যিটো বজাৰৰ যিটো কথা যে বহুত মধ্যভোগী, এই মধ্যভোগীৰ হেৰিটো কমি যাব। গতিকে তেতিয়া খেতিয়কসকলৰ লাভান্বিত হ'ব আৰু যিসকলে আল্টিমেট কনজিউমাৰ, যোনে কিনি খাব, তেওঁলোকৰো মানে হেৰিটো কমি যাব, পইচাটো কমি যাব।